মাতৃ গ'ল পৰপুৰুষলৈ ঢুকাল 7 বছৰীয়া ভাতৃ ঢুকুৱাৰ এমাহ পিছতেই ঢুকাল পিতৃও কণমানি দুই ভাতৃ ভগ্নীৰ সৈতে অসহায় হৈ পৰিছে নলবাৰী বৰভাগৰ কোটালকুছিৰ পাহি জীৱন গঢ়াৰ বাটতেই থমকি ৰব লগা হৈছে নলবাৰী বৰভাগৰ কোটালকুছি গাঁৱৰ পাহি নামৰ 19 বছৰীয়া এগৰাকী যুৱতী কণমানি দুই ভাতৃ ভগ্নীৰ সৈতে অসহায় হৈ পৰিছে কোটালকুছিৰ পাহি মেধি 7 বছৰ পূৰ্বে মাতৃ গুৱাহাটীলৈ যাওঁ বুলি উভতি নাহিল ঘৰলৈ গুচি গ'ল অন্য পুৰুষলৈ দিন হাজিৰা কৰি পিতৃয়ে কোনোমতে দি আছিল পোহপাল ইঘৰে সিঘৰে কাম কৰি পিতৃ নৰেশ্বৰ মেধিয়ে 4টি সন্তানক কোনোমতে দি আহিছিল ভৰণ পোষণ নিয়তিৰো কি কুপদৃষ্টি পাহিৰ 3 ভাতৃ ভগ্নীৰ এজন ভাতৃ সামান্য জ্বৰত আক্ৰান্ত হৈ ঢুকাই থাকিল ভাতৃ ঢুকুৱাৰ শোক মাৰ নৌযাওঁতেই পাহিৰ মূৰত আকৌ এবাৰ ভাগি পৰিল হৰক আক্ৰান্ত হৈ চিকিৎসাৰ অভাৱত পিতৃ নৰেশ্বৰ মেধিয়েও আঁকোৱালি ল'লে অকাল মৃত্যুক কাৰ্যত এতিয়া নিথৰুৱা হৈ পৰিছে পাহিৰ লগতে কণমানি ভাতৃ দীপাংকৰ আৰু ভগ্নী ধৰিত্ৰী পখিলাখেদা বয়সতে দুয়ো হৈ পৰিছে ঘাটমাউৰা দীপাংকৰে বুজাই সি নাজানে কেনেদৰে কি হ'ল পিতৃ ঢুকুৱাৰ আজি 7 দিন হ'ল ওচৰ চুবুৰীয়াৰ বদান্যতাত সিহঁতে গ্ৰহণ কৰিছে খাদ্য কোনোৱে যদি সিহঁতক পিতৃৰ সকামলৈ চলিব পৰাকৈ গেছৰ চিলিণ্ডাৰটো যোগান ধৰি আহিছে কোনোবাই আকৌ দিছে গেছৰ ষ্টোভ কোনোৱে নিজৰ ঘৰৰ পৰাই সংযোগ কৰাই দিছে বিদ্যুৎ পিতৃ মাতৃৰ অবৰ্তমানত অসহায় হৈ পৰিছে 3গৰাকী সন্তান সিহঁতক প্ৰয়োজন আপোনাৰ সহায়ৰ অনুসাৰে আপুনি সিহঁতলৈ 7086778916 নম্বৰত থকা ফোনপে আৰ্থিকভাৱে আগবঢ়াব পাৰে সহায়ৰ হাত নলবাৰীৰ পৰা সুৰদীপ বৰ্মনৰ ৰিপৰ্ট নিউজ 24 অসম শ্ৰীপাই মেধি শ্ৰী ধৰিত্ৰী মেধি শ্ৰী দীপাংকৰ মেধি দেউতা মানে 2 দিন আগৰ পৰা জ্বৰ হৈছিল জ্বৰ হৈ কিনে তাৰপৰা আমি ডাক্তৰৰ তাত নিব খুজিছিলো তাৰপৰা দেউতাই নাযাওঁ আৰু একলা মানে যাবাও নোৱাৰে কোনোবা এটা মানুহ মাতি দিছিল মানুহ নাছিল তাত কৈছে হ'ব দে মই পাৰিম তাৰপৰা এনেকৈ থাকি তাৰে পিছদিনা গধূলিৰ পৰা মানে ফুল বকি আছিল দেউতা ফুল বকি হাত চাত মানে কোবাই থাকোঁতে সেই হ'ল তাৰে পিছত ৰাতিটো থাকিল কিছুমানে ভূতে ধৰা বুলিও ক'লে তাৰপৰা সেনেকে গোটেই ৰাতিটো থাকিল তাৰপৰা 3:30 মান বাজৰ পৰা ফুল বকাত অলপমান বন্ধ হৈছে আৰু হাত দুখন মানে কি মাৰি আছিল না সেইটো বন্ধ হৈছে তাৰে আছে তাৰে পিছদিনা আমি ৰাতিপুৱা চাহ খুৱাই দিব চেষ্টা কৰিলো তাৰপৰা মুখখন নেমলে তাৰপৰা চামুচ খান দি চাহ খুৱাই দিব খোজোঁতে চাওঁ যে মাত চাত নাই উশাহ চুশাহ নহৈছে আজি 7 দিন হ'ল মা নাই মা আজি 6 বছৰ হ'ল 6 বছৰ নাই ঘৰ পৰা নাই নাই আজি 1 মাহ 17 দিন হ'ল সৰু ভাইটিটো মোৰ ঢুকাইছে ভাইটিৰ জ্বৰ হৈছিল ভাইটি ঢুকোৱাৰ পিছত দেউতা ঢুকালে ভাইটিও জ্বৰে ঢুকালে দেউতাও জ্বৰে জ্বৰ কেনেকৈ তোমালোকে কেনেকৈ চলিছে কি ক'বা চলিছো মানে এতিয়া এদিন গাঁৱৰ মানুহ সহায় কৰি আছে তাৰে পিছত কিবা এটা হয় কাৰণে আমাক সহায় কৰিলে ভাল পালো হয় থাকাটো তুমি কি পঢ়ি আছা মই হাই ছেকেণ্ডাৰী পঢ়িছো মানে যথেষ্ট মানে কষ্ট হৈছে তোমালোকৰ মাও নাই দেউতাও নাই বা চৰকাৰক কিবা আহ্বান জনাবা নেকি মানে ৰাইজক দল সংগঠন কিবা ক'বা নেকি তোমালোকক সহায় কৰিব আমাৰ ইয়াৰ পিছত চলাৰ কাৰণে যাতে কিবা অলপ সহায় কৰে সেইকাৰণে বিচাৰো আমি থাকিবৰ কাৰণে কোনোতো বেলেগতো নাই আৰু আমাৰ আমি তিনিও আছো কি পঢ়ি আছে ভণ্টি কি পঢ়ি আছে ভণ্টি ক্লাছ 5 পঢ়ি আছে আৰু বাবুটো বাবু চতুৰ্থ তুমি ঘৰত মানে ডাঙৰ আৰু তুমি
যথেষ্ট সমস্যা হৈছে তোমাৰ ন? এতিয়া মানে গাঁৱৰ চুবুৰী মানুহে সহায় কৰিছে তোমালোকক? যথেষ্ট মানে মাকো নাই। খুবেই দুখ লগা ঘটনা। এওঁলোকৰ মানে অলপতেই সৰু বাচ্চা এটাও ঢুকাইছে, কিন্তু তাৰ কাৰণে আমাৰ অঞ্চলটোৰ ৰাইজে মানে খুব ভাগি পৰিছে দুখত। কিন্তু সেইটোতো শেষ নহওঁতে আৰু এমাহ হোৱাই নাই আৰু দেউতাকে ঢুকালে। দেউতাকজন মোৰ খুৰা আছিলে। কি কৰিম, আমি ধেমালি কৰিছিলো, কিন্তু দেউতাকে ঢুকাই গ'ল। সেই যুগতে আমাৰ চুবুৰীৰ মানুহখিনি ভাগি পৰিছে, অঞ্চলো ভাগি পৰিছে। কিন্তু এতিয়া তেওঁলোকৰ চলাৰ কাৰণে কোনো উপায় নোহোৱা হৈছে। ওচৰ চুবুৰীয়াই সহায় কৰিছে অলপ চলপ, কিন্তু সদায়তো চাই থাকিব নোৱাৰে। আমাৰ ব্যৱসায়ী মানুহ, মই ব্যৱসায়ী গৈছিলো, তেওঁ ঢুকোৱাৰ আগা দিনাই আমি তাত শুনিলো, শুনি খুব মৰ্মান্তিক হৈছো আমি। বাচ্চাকেইটা মাকো নাই। মাকো নাই, দেউতাকটো ঢুকালে, মাকটো আগতে গুচি গ'ল। এতিয়া বাচ্চাকেইটা চলাই মানে খুব সমস্যা হৈছে। সেই চেগতে চৰকাৰৰ ফালৰ পৰাই কিবা এটা সহায় সাহায্য পালে আমি চুবুৰী আৰু অঞ্চলবাসী ৰাইজে মানে খুব আনন্দিত পাম। তিনিও সৰু আছে। কিবা ৰাইজক কিবা আহ্বান জনাব নেকি? দল সংগঠনক কিবা আহ্বান জনাব নেকি? দল সংগঠনে যদি সহায় কৰে, সাহায্য কৰে, এইটো মানে খুব ভাল হ'ব। এইখিনিয়ে ক'ব।